পিছতাত ঠিকনা সুৰ কবিতা Hi guys, welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ? আমাৰ ভালেই, নিশ্চয় আপোনালোকৰো ভালেই চাগে। আজি আমি যাম আইতা আৰু ককাহঁতৰ ঘৰলৈ। বলকচোন তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এতিয়া পটককৈ যাব লগা হ'ল, সেইকাৰণে যাওঁ বলক। আপোনালোকক ক'ত এয়া যাবলৈ ওলাইছোঁ দেই, ইয়াতে যাব লাগিব আজি গাড়ীত। এয়া আমি আহি আছোঁ, মই মাস্কখন লগাই ধৰিব নোৱাৰোঁ। এয়া টিফিনটো দেখাই দিয়ক, এয়া ড্ৰাইভাৰ আমাৰ দেই। হাই হাই কৈ দিয়া। এয়া গৈ আছোঁ তেন্তে ঘৰত লগ ধৰিকে। এইফালে আমাৰ আঠখিলীয়া নামঘৰলৈ যায়। এয়া আমাৰ ছোৱালীৰ স্কুল পাৰ হৈছোঁ আৰু অলপ দূৰ গ'লেই ঘৰ পামগৈ, আৰু বেছি দূৰ নাই। তেন্তে বলক গৈ থাকোঁ। আমি বিঅচিত অলপ ৰৈছোঁ, তেল ভৰাইছে। এয়া আমি পাওঁ পাওঁ গৈছোঁ। এয়া মুনুক চাওঁ একদম। আমাৰ মুনু পোৱালিটো এইটো আকৌ চুমু দিয়া। চুমু দিছে, চুমু। থেংক ইউ। বা 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 এইজনী বা, এইটো আমাৰ মুনু দেই। এয়া মুনু। মুনু ব'লক তেন্তে আমি ভিতৰলৈ যাওঁ। এয়া আহি অকণমান বহিছোঁহি। ছোৱালীয়ে জেঠাইকৰ ফোন চোৱাত ব্যস্ত। হাই। সেইফালে মা বহি আছে। হাই কৈ দিয়ক মই। হাই। আৰু মুনু ক'ত গ'ল? আমাৰ পোৱালিটো, আমাৰ মুনুটোকো চব মুনু মুনু। অঁ আহা, এইটো চব আমাৰ মুনু। এইটো হাই কৈ দিয়া মুনু। বাহিৰত বৰষুণ দি আছে। এইয়া পৰিছে আৰু চিপ চিপকৈ। চিপচিপকৈ বৰষুণ দি আছে। ৰাতি সাজৰ কাৰণে
পাৰ গৈছে। এইকণ সময় খুব ভাল লাগে, ধুনীয়া পৰিৱেশ। উন্মুক্ত নদীৰ সোঁতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায়। এটি চনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবান হ'ল উমি উমি জ্বলিছে পুৰণি ইতিহাস। ইমান ৰস পৰিলে। ছোৱালীয়ে আইতাকক বহুত দিনত লগ পাই একেবাৰে গবা মাৰি শুই আছে। মায়ে গাৰুটোত মূৰ তোৱা নাই যে কি হ'ল? ভাত খোৱাৰ আগত শুই লৈছে ইহঁতি। পাকঘৰত বাক মই অলপ সহায় কৰি দিছোঁ। পিছে মাংসটো বায়ে বনাব, তাই বনালে খুব ধুনীয়া হয়।